নমস্কাৰ সকলকে স্বাগতম জনাইছো মই লুনা এম দেৱীৰ চেনেললৈ আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে তেওঁলোককো মই মোৰ পেজলৈ স্বাগতম জনাইছো আৰু আপোনালোকে এইবিলাক দেখিছে মই একগালমান মানে কাম উলিয়াই লৈছো এতিয়া এইমাত্ৰ মই স্কুলৰ পৰা আহি পাইছো সেই ৰাতিপুৱা মানে 7টা নাবাজতে ওলাই গৈছিলো একো খোৱা বোৱা হোৱা নাই কিন্তু এইবোৰ কাম আকৌ এতিয়া ভাত খাই উঠি কৰিবও নোৱাৰো ভাগৰ লাগে সেইকাৰণে আগতীয়াকে কৰিয়ে লও বুলো কামখিনি আচলতে এটো মোৰ গডৰেজটো মানে আলমিৰাটো আৰু কি হল কালি ৰাতি কিবা কাৰণত কাপোৰ এজোৰ উলিয়াতে তাতে অলপ পইতাচুৰাই মানে লেটিন নিচিনা পালো পাওতে কাপোৰৰ ঠাকটো উলিয়াই আনিয়ে দেখা পালো যে বাপৰে মস্ত পইতাচুৰা একেবাৰে ডাঙৰ ডাঙৰ 3 মান তাৰ পিছত গুটে এইবিলাক সেলফ বিলাক দেখিছে যে গুটে কলা হৈ আছে ইমানে লেতেৰা মোৰটো দেখি বহুত ভয় লাগি গল তাৰ পিছতে ইটো ঠাকৰ পিছত হিটো ঠাক উলিয়াওতেটো গুটেখন লেতেৰা কৰি থৈ দিছে আৰু ইমান গাল পইতাচুৰা সোমাই আছে মানে ৰাতি আধা সাফা কৰিলো পিছত বহুত সময় লাগি গল নোৱাৰিলোগে আৰু এতিয়া স্কুলৰ পৰা আহি পাই সেইকাৰণে উলিয়াই লৈছো মানে আপোনালোকক সেইখিনি সময় মই আসলে দেখুৱাবলৈ নহলে কিহৰ কাৰণে সময় হল এনেকুৱা কেনেকে পইতাচুৰা সোমালে একেবাৰে গম নাপালো আৰু মানে বৰ আচৰিত দেই পইতাচুৰা সোমোৱা বাট বিচাৰি পোৱা নাযায় হয়তো মোৰে ভুলৰ কাৰণে সোমালে চাগে মই কেতিয়াবা অকণমান সময়ৰ কাৰণে খুলি থৈ দিও তেতিয়া সোমালে চাগে আৰু এটা কাৰণ হ'ব পাৰে মই এটো মানে বিয়া হৈ বিয়াৰ লগত আনিছিলো বিয়াৰ লগত আনাৰ দুদিনমান পিছতে কি হল চুৰ সোমাইছিলে চুৰে এইটো বস্তুটো দেখিছেনে এইটো তহিলং কৰিছিলে বস্তু একো নাছিলে ইয়াৰ ভিতৰত এইটো বস্তু ভালকে নালাগা হৈ গল চুৰ আহি মানে কি হল এটো লক কৰি থৈছিল যে এটো পুৰা বেকা কৰি দিলে বেকা কৰি এখন খুলি মোৰ লকাৰত পিছে ইয়াত লক কৰা নাছিলো মই দৰজাখনতে লক কৰি থৈছিলো চাবি মাৰি থৈছিলো পুৰা দৰজা বেকা কৰি দিলে আপোনালোকে দেখা পাবই চাগে এইবিলাক ৰং সং যোৱা মেটেকুনি পৰি আছে এইবিলাক দেখিছেনে আৰু বহুত আছে তলখন বেকা হৈ গল তাৰ পিছত ঠিক কৰা হল যদি বৰ বেছি সম্পূৰ্ণকে ঠিক নহল এতিয়া মানে একেবাৰতে নেলাগে এনেকে অকনমান তলফালে বেকা হৈ থাকে আঠুটুটি অকমান এনেকে হেচি দিলে তাৰ পিছতে সম্পূৰ্ণকে লাগে খে আৰু এইবিলাক দেখিছেই চাগে এইবিলাক দেখিছেনে চুৰে এইবিলাক কৰিছিলে আনাৰ মানে এসপ্তাহও হোৱা নাই কি জানি তেতিয়াই ভাবিছে কি এইবিলাক চাও এইবিলাক কিমান ক্ষতি কৰিছে এইটো গডৰেজৰে আছিলে বাৰু গডৰেজৰে আছিলে কিন্তু তথাপিতো কি হ'ব গডৰেজে হ'ব কিবাই হওক চুৰে আৰু কৰো বুলি কলে কৰিব পাৰে উলিয়াই লৈছো আৰু এগাল মোৰ আকৌ ভাজ জুকাৰি আচলতে ৰদাব লাগিছিল বা ইমানে বতৰ ডাৱৰীয়া ৰদাবলৈ নোৱাৰো আকৌ এদিন ৰদাব লাগিব হেতু কাম পিছলে থৈছো এতিয়া মই আচলতে সাফা কৰি লওঁ বুলি ভাবিছো এতিয়া আপোনালোকে মোক উপায় কবচোন কি কৰিম মানে পইতাচুৰা নুখুমাবৰ কাৰণে ঘৰুৱা কিছুমান উপায় কবচোন আৰু এডাল ক্ৰছ লাইন লৈছিলো ক্ৰছ লাইনডাল দি বৰ ভালকে আকাও নাযায় আৰু আকিবলৈ ভাল নালাগে এডাল মানে ক্ষতিকাৰক হয় ইফালে লাল হিট আছে লাল হিটটো মাৰিব নোৱাৰো কাপোৰ কানিৰ কথা এডালে মানে বাহিৰে আঁকি দিছো কিন্তু এটোত ভালকৈ আঁকাও নাযায় বাহিৰৰ ফালে গৈছে বাৰু হাতে দি নুচো পিছত মুছি দিম ভিতৰত আঁকা নাযায় এডাল দি আপোনালোকে মোক কিছুমান ঘৰুৱা উপায় কবচোন জানে যদি ওপৰৰ ঠাকত থকা এই কাপোৰ খোপা উলিয়াবলৈ বাকি আছে আৰু এই তলৰখিনি উলিয়াইছিলুৱে হলেও আজি গুটে আলমাৰি খালি কৰি দিম বুলি ভাবিছো খালি কৰি পুৰা ভালকে সাফা কৰি আকৌ সোমাম আৰু ইফালৰ সাইডটোতো আছে এইটো সাইড বাকি আছে এইটো সাইড আছে মোৰ মানে এখন কাম কেতিয়া হবগে কেতিয়া খোৱা বোৱা কৰিম ঠিক নাই আৰু ফোনটো থৈ লৈছো এফালে অকনমান দেখাও বুলি আপোনালোকক আসলতে মোৰ কাপোৰ থবলৈ বুলিবলে এই আলমাৰিটোৱে আছে আলমাৰিটো সদায় দিনটোত যে কিমান বাৰ খোলা মেলা হয় ঠিক নাই আৰু মোৰ ৰাতিপুৱাটো সদায় খোলা মেলা হয় আহিও হয় আৰু এনেও কিবা কিবি বস্তু দৰকাৰ হলে মোৰ আলমাৰিটোৱে খোলা যায় কিন্তু হলেও পইতাচুৰা যে এনেকে পিছফালে চেপে লুকাই আছিল গমেই পোৱা নাছিলো ইয়াতো হৈছে একদম কোলা হৈ আছে ইয়াতো আসলতে বাহিৰৰ পৰা পুৰাটো সাফাই দেখে কাপোৰবোৰ মই ধুনিয়াকে থওঁ কিন্তু ভিতৰৰ কাপোৰবিলাকৰ চেপত যে ইমান লেতেৰা গৈছে মানে ভাবাই নাযায় চাওকচোন কিমান ধুনিয়াকে ৰাখো কাপোৰখিনি বাহিৰৰ পৰা দেখিলেতো সাফা লাগে ভিতৰত বৰবাদ কৰি দিলে দেই কৃষ্ণ আৰু একেবাৰে তলৰখিনি উলিয়াবলৈ বাকি আছে ডেক্সেকো ভৰাই থৈ দিওঁ মই ইয়াতে ফ্ৰেম ফুল গুঠি উঠে লাগে
বিছনাখনকে লেতেৰা কৰিছো আৰু বিছনাতে চব দম কৰিছো বেল খোৱাটো থৈ দিছো ইয়াতে এখিনি ৰাতি সাফা কৰিছিলো হলেও উলিয়াই দিছো নহলে ইয়াৰ মাজতে কবাত থাকি যাব এতিয়া গোটেই আলমাৰিটো সাফা কৰিম মুছিম এখন কাপোৰ লৈছো সাফা কাপোৰে লৈছো ইকাল মোৰ সামৰি হ'ব কেতিয়া মোৰ মানে কাম নকৰা হৈ গৈছে এইটো থাকক আৰু এইটো আজি নকৰো নহলে এডাল মোৰ ভাজ কৰি কৰি সময়তে মোক কম টাইম ল'ব নেকি জি হয় আৰু এইটো থাকক এতিয়া সাফাটো হ'ল বাৰু সাফা কৰিলো এতিয়া মই খোপা জুকাৰি সব ভাজ কৰিম আৰু এই খোপা লগত লৈ বহি আছো ইয়াত কেমেৰাত দেখি ইমান যেন লাগে না কিন্তু এই খোপা মানে ইমান খোপা আছে নহয় ভাজে ভাজে এই বহুত গাল আছে আৰু এইগাল আৰু মোৰ সবতকে ডাঙৰ প্ৰবলেমটো হৈছে মোৰ মানে ডাষ্ট এলাৰ্জি আছে এইবিলাকৰ গোন্ধ পালে বা কিবা ধূলি মাকুটি সোমালে অকণমানতে মোৰ ইমান বেছি হাঁচি আহে আৰু এতিয়া মই ঠিকছে বহি বহি এগালমান হাঁচি মাৰি ললো লৈ এতিয়া জোকাৰিম যেতিয়া তাৰ পিছৰ অৱস্থাটোতো আৰু ক'বই নালাগে গতিকে মই এতিয়া কামত লাগি যাওঁ আৰু এটা কথা মোৰ কাপোৰখিনিৰ কালেকশ্যন আপোনালোকে চাব বিচাৰিলে জনাব দেই মই কিন্তু কাপোৰৰ কালেকশ্যন চাই খুব ভাল পাওঁ দেই যোনে যোনে কাপোৰৰ ভিডিঅ' দিয়ে মই চাওঁৱেই বহুত ভাল পাওঁ কাপোৰৰ প্ৰতি মোৰ বহুত বেছি মানে দুৰ্বলতা আছে কাপোৰ কিনো এনেকুৱা নহয় যে মই সদায় দামী কাপোৰে পিন্ধো মই একেবাৰে কম দামী কাপোৰৰ পৰা দামী কাপোৰলৈকে মোৰ গোটেইখিনি আছে আৰু মোৰে নহয় সকলোৰে থাকে বাৰু নিজৰ সামৰ্থ্য অনুযায়ী আৰু সেইখিনি যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে জনাব কেতিয়াবা মই মোৰ কাপোৰৰ কালেকশ্যন দেখাম মোৰ ৱেষ্টাৰ্ণ ৱেৰে হওক বা ট্ৰেডিশ্যনেলে হওক যি নহওক আপোনালোকক সকলো এদিন দেখুৱাম কিন্তু সদ্যহতে মই এগাল চাফা কৰি লওঁ এগাল এদমটো আছে আৰু এইফালৰ পৰা দেখিছেনে লাগি যাওঁ আৰু মই ডেইলি ইউজ কৰা কাপোৰখিনি মই এইটোতে থৈ দিওঁ ইয়াতে থৈ দিওঁ ডেইলি ব্যৱহাৰ কৰাখিনি আৰু এতিয়া মই আলমাৰীত কাপোৰবিলাক জোকাৰি ভাজ কৰি সজাই যাওঁ আৰু এইযোৰ হৈছে একদম অৰিজিনেল মুগাৰ মোৰ বিহু নাচতে পিন্ধা কাপোৰ এইযোৰ মানে নতুনকৈ কিনাৰ পিছতে ইয়াক ইমান বেছিবাৰ ধোৱা হৈছে যাতে মাৰ অকণমানো নাথাকে একদম বহুত ধুনীয়া কাপোৰ খুব বেছি মৰমৰ এইযোৰ মোৰ মই মানে অলপ ভাল কাপোৰখিনি একেবাৰে ওপৰৰ থাকত থওঁ নহ'লে মানে কি ঢুকি নাপাওঁ যে সেইটো সদায় উলিয়া মেলা কৰি থাকিবলৈ দিগদাৰ হয় সদায় লগা কাপোৰখিনি অলপ মাছ ভাগতে থওঁ এইযোৰ মোৰ মায়ে বোৱা কাপোৰ দেই বহুত ধুনীয়া আৰু মোৰ বহুত বেছি মৰমৰ আৰু এইযোৰ বহুত ধুনীয়া কাপোৰ এইযোৰ মানে পিন্ধিলেহে ইয়াৰ বিউটিটো উঠে মই কেতিয়াবা পিন্ধি মেলি আপোনালোকক যেতিয়া কাপোৰৰ কালেকশ্যন দেখাম তেতিয়া মই এইযোৰ দেখুৱাম এইযোৰ হৈছে মুগা কাপোৰ মোৰ বিয়াত দিছিলে দৰা ঘৰৰ পৰা দিয়া কাপোৰ আৰু এইযোৰ হৈছে হাজবেণ্ডে মোক বিয়াৰ পিছত প্ৰথম যেতিয়া বহাগ বিহু পাইছিলো তেতিয়া দিছিলে গিফ্ট একদম অৰিজিনেল মুগা কাপোৰ দেই আপোনালোকে দেখিলেও গম পাব কিমান কোমল হৈ গৈছে কিমান চফ্ট হৈ গৈছে এতিয়া মানে এনেকুৱা হৈ গৈছে ফাঁহিয়ে যাব নেকি পিন্ধোতে এনেকুৱা অৰিজিনেল মুগা কাপোৰ এখন মোক জেঠাই আছিলে জেঠাই মোক বিহু নাচিবৰ কাৰণে দিছিলে এখন এয়া মুগা ব্লাউজ মুগা মেখেলা উকা কেতিয়াবা খুব প্ৰয়োজন হয় যিকোনো চাদৰ মেখেলাৰ লগতে প্ৰয়োজন হয় চাই থাকক আৰু চব নেদেখাম আজি কাপোৰৰ কালেকশ্যনত দেখাম বহুত মৰমৰ হাজবেণ্ডে দিয়া কাপোৰ এইযোৰ মই নিজে বনাইছিলো কাপোৰযোৰ মানে মায়ে বোৱা আৰু ইয়াতে এইবিলাক ডিজাইনবিলাক মই কৰিছিলো এইবিলাক কেতিয়াবা দেখুৱাম দেই আপোনালোকক ভালকৈ খুলি মেলি নাপাওঁ যে সেইকাৰণে যিখিনি মানে ওপৰত থম সেইখিনি প্ৰথমতে এনেকৈ থৈ লৈছো এতিয়া এফালৰ পৰা সজাই যাম আৰু একেবাৰে ওপৰত থাকটো দেই এয়া চাওকচোন এয়া কিবাহৰ কণী ওলাইছে এয়া কাপোৰত দেখিছেনে এসোপা আছে আৰু এইগাল তলতো সৰি পৰিছে কিবা কিবি এতিয়া এইবোৰ ইমানখিনি হৈছেগে আৰু এইবিলাক সদায় স্কুল পিন্ধি যাব লগা কাপোৰবিলাক ইয়াত ৰাখিছো এইবিলাক শাৰী ইয়াত ৰাখিম এনেকৈ অলপ ভাল কাপোৰখিনি ইয়াত ৰাখিছো কৰি আছো আৰু হোৱাগে নাই এইগাল আছে আৰু 50% হ'ল তাৰ মাজতে ভাতকেইটা খাই লিলো কাৰণ সেই ৰাতিপুৱা 7টা বজাতে ঘৰৰ পৰা ওলাই যাই একো খোৱাই নাই তাৰপিছত এতিয়া ভাতকেইটা খালো খাই পেলাই আৰু ইমানখিনি পৰি আছেগে আৰু হৈছে 50% বেছি হ'ল বাৰু এইবোৰ চাওকচোন কেনেকুৱাকে লেতেৰা কৰিছে মানে ভাবিব নোৱাৰা লেতেৰা আৰু এইবোৰ একদম গোটেই বিছনা কলা হৈ গৈছে আৰু তলখন পকাখনতো ক'বই নালাগে গোটেইখন কলা
অৱস্থা নাই। আৰু এখন বিছনা চাদৰো এতিয়া পাৰিব নোৱাৰোঁ আৰু এখনো মানে আঁতৰাই দিব লাগিব। আৰু এনেদৰে মই মোৰ আলমিৰাটো সজালোঁ কাপোৰখিনি খুব ধুনীয়াকৈ। এতিয়া বাৰু বহুত চাফা চাফা লাগিছে, কিন্তু আগতেও চাফা কৰিয়ে ৰাখিছিলোঁ, মাজে মাজে চাফা কৰিয়ে থাকোঁ। খুব কম দিনৰ ভিতৰত পঁইতাচোৰাই এই গতি কৰিলে কাপোৰবিলাকৰ। বহুত কাপোৰত দাগো লাগিল, এতিয়া সেইবোৰ কাপোৰ ধুবও নোৱাৰি, উপায় নাই আৰু তেনেকৈ চাফা কৰি কৰি থৈছোঁ। গতিকে আপোনালোকেও সাৱধান হ'ব এই ক্ষেত্ৰত। আৰু আপোনালোকলৈ মই অনুৰোধ জনাইছোঁ এইখিনিতে, মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি থ'ব, আৰু ইউটিউব চেনেলত চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখিলোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, আৰু পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ৰ সৈতে। আৰু আলমাৰিটোৰ ইটো ছাইডটোতো বাকী থাকিলেই বাৰু, কেতিয়াবালে সেইটো আকৌ চাফা কৰিম, লগতে আপোনালোকক কাপোৰৰ কালেকশ্যনো দেখুৱাম। কোনোমতে হ'ল ঠিক ঠাক কৰি, আৰু হোৱাৰ পিছত গা পা ধুই আহিছোঁ, এতিয়া অলপ ফ্ৰেছ হৈছোঁ। এতিয়াহে অকণমান ৰেষ্ট লওঁ, একেবাৰে পৃথিৱী উঠি গ'লগৈ গোটেইখিনি হোৱালে। আৰু গতিকে আপোনালোকে মোক জনাবচোন, কিবা যদি ঘৰুৱা উপায় আছে এনেকৈ পঁইতাচোৰা নোসোমাবৰ কাৰণে, গডৰেজত দিব পৰাকৈ, কাপোৰৰ মাজত দিব পৰাকৈ আপোনালোকে মোক প্লিজ জনাব। আৰু চবতকৈ আৰু এটা ডাঙৰ টেনশ্যন সোমাই গ'ল, পঁইতাচোৰাকেইটা গডৰেজৰ পৰা ওলাই পেলাই মোৰ এতিয়া বক্স পালেঙৰ ভিতৰত সোমাই গ'ল। ইমান অকণমানিকা গেপ আছে, সেইখিনিতে পিলপিলকৈ সোমাই গৈছে। আকৌ এদিন বক্স পালেঙত ধৰিব লাগিব। কিবা ঘৰুৱা উপায় থাকিলে আপোনালোকে জানিলে মোক প্লিজ জনাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।